বিশ্বাস এটা সৰু শব্দ। ইয়াক পঢ়িবলৈ 1 ছেকেণ্ড সময় লাগে, ভাবিবলৈ 1 মিনিট সময় লাগে, বুজিবলৈ 1 মিনিটেই যথেষ্ট, কিন্তু প্ৰমাণ কৰিবলৈ গোটেই জীৱনটো লাগে। কেৱল উশাহ লৈ জীয়াই থকা নুবুজায়। দুচকুত সপোন আৰু হৃদয়ত আশা থকাটো অধিক প্ৰয়োজন। যদি সকলো দুখ পাহৰিবলৈ হয়, স্মৃতি হিচাপেনো কি থাকিব? ব্লক কৰিলে সকলো সম্পৰ্ক শেষ নহয়। মোৰ প্ৰেম মোবাইলৰ পৰা নাছিল, হৃদয়ৰ পৰাহে আছিল। জীৱনত সকলো বস্তু শেষ হৈ যায়, কিন্তু কষ্টৰ শেষ কেতিয়াও নহয়। মানুহে যেতিয়া প্ৰশংসা কৰে, খুব কম সংখ্যক মানুহে বিশ্বাস কৰে, আৰু যেতিয়া বদনাম কৰে, গোটেই সমাজে বিশ্বাস কৰে। মই ইমানো বেয়া নহয় যে কোনোবা মোক প্ৰতাৰণা কৰিলে মই আন কাৰোবাক প্ৰতাৰণা কৰিম। যি ব্যক্তিয়ে আনৰ অনুভূতিৰ মূল্য দিব নোৱাৰে, তেওঁ কেতিয়াও কাকো ভাল পোৱাৰ মূল্য দিব নোৱাৰে। এদিন ডাঙৰ হোৱাৰ সপোন দেখি দিনবোৰ পাৰ কৰিছিলোঁ, কিন্তু এতিয়া এটাই দুখ, শৈশৱ কিয় হেৰুৱালোঁ। কেৱল তেজৰ সম্পৰ্ক থাকিলে মানুহ আপোন হৈ নাযায়। বিপদৰ সময়ত কাষত থকাজনহে প্ৰকৃত আপোন। যিজনে তোমাক মাত্ৰ প্ৰয়োজন বুলিহে ভাবে, সেইজনে কেতিয়াও তোমাৰ দুখ আৰু কষ্টৰ মূল্য দিব নোৱাৰে। যদি সঁচাকৈ চকু পানীৰ মূল্য থাকিলে হয়, মোৰ বিচনাৰ গাৰুটোত লাখ লাখ টকা পালোহেঁতেন।